নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটি শুনি আপোনালোকে নিশ্চয় ভাল পাব। তো বেছি বকাবকি বাদ দি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা কুমকুমৰ বিয়া। হয় বন্ধুসকল, ঠিকেই শুনিছে, বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা কুমকুমৰ বিয়া। এতিয়া আপোনালোকে হয়তো ভাবি আছে দৰাজন কোন? জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। সকলোখিনি কথা মই এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত আপোনালোকে দেখিবলৈ পাইছে লুটুকুন্দা আৰু কুমকুমৰ লাভ ষ্টৰী। তেওঁলোক দুজনৰ লাভ ষ্টৰী বহুতে ভাল পাইছে আৰু আপোনালোকে কেনেকুৱা পাইছিল কমেণ্ট কৰি জনাব। বন্ধুসকল, ৰিয়েল লাইফত কুমকুমৰ দৰাজনৰ নাম হৈছে ৰোহন আৰু এয়া মোবাইলৰ স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ কুমকুমৰ দৰাজন। ফটোখিনি আপোনালোকে চাই লওক। বহুদিন ধৰি দুয়োজনে প্ৰেমৰ সম্পৰ্কত আছে। বন্ধুসকল, আপোনালোকে খবৰটো পাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব। ৰোহনৰ লগতে বিবাহবাসত আবদ্ধ হ'ব বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা কুমকুমৰ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে